নমস্কাৰ কাইলৈ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব সকলো উৎসুকতাত আছে যেহেতু মই নিজাকৈ এটা সমীক্ষা ৰিজাল্ট ওলোৱাৰ আগমুহূৰ্তত আপোনালোকক দিব বিচাৰো মোৰ মতে এনডিএ চৰকাৰ আকৌ আহিব এনডিএ 85 ± 5 85 ভয়ত কথা হলনি হৈছে নিতুমণি শইকীয়াৰ নিৰ্বাচনৰ ৰিজাল্ট আজি ওলোৱাৰ পূৰ্বেই নিতুমণি শইকীয়াই যেন এক প্ৰকাৰ ভয়ত নেঙুৰ পেলাবলৈ বাধ্য হৈ পৰিছে মই নিতুমণি শইকীয়াৰ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক মই অলপ সময় পিছতে দেখুৱাম আপোনালোকে দেখি আচৰিত হৈ পৰিব আসলতে প্ৰতিদিন গোষ্ঠীৰে সমীক্ষা নহয় আজি যেহেতু নিৰ্বাচনী ফলাফল ঘোষণা কৰা হ'ব প্ৰত্যেকজন অসমবাসীয়ে ৰৈ আছে কোনে মাৰিব শেষৰটো হাঁহি কাৰ এইবাৰ চৰকাৰ হ'ব সকলোৱে আশাৰে ৰৈ আছে আসলতে আৰু এই সময়খিনিত মানে কালিৰ দিনটোত নিতুমণি শইকীয়াই এক বিশেষ তেওঁ নিজৰ সমীক্ষাৰে আজি নিৰ্বাচনী যি ফলাফল কেনেকুৱা নহ'ব সেই নিৰ্বাচনী ফলাফলৰ তেওঁ এক সমীক্ষা ৰাইজৰ আগত জনাইছিল সেয়া নিতুমণি শইকীয়াৰ নিজৰ ব্যক্তিগত কথা আৰু সেই কথাখিনিৰ পৰা এক প্ৰকাৰ অনুমান কৰিব পৰা যায় যে নিতুমণি শইকীয়া যেন এক প্ৰকাৰ এতিয়া ভয়ত নেঙুৰ পেলাবলৈ বাধ্য হৈ পৰিছে নেঙুৰ পেলাইছে নিতুমণি শইকীয়া প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক সেই নিতুমণি শইকীয়াই তেওঁৰ নিজৰ এক সমীক্ষা ৰাইজৰ আগত জনাইছে ছ'চিয়েল মিডিয়াত আহি ছ'চিয়েল মিডিয়াৰ জৰিয়তে তেওঁৰ সমীক্ষা জনাইছে সেই সমীক্ষা কিমান সঠিক হয় কিমান সঠিক নহয় হেয়া আজিৰ দিনটোত আপুনি মই আমি সকলোৱে গম পাম কিন্তু সেই সমীক্ষাটো চাই উঠি তাৰ কমেন্ট বক্সবোৰত যদি আপোনাৰ গৈ কমেন্টবোৰ পঢ়ে তেতিয়াহ'লে গম পাব যে নিতুমণি শইকীয়াই এক ভয় খাইছে নিতুমণি শইকীয়াই সেই ভয়ত যেন নেঙুৰ পেলাবলৈ বাধ্য হৈ পৰিছে কি কৈছে নিতুমণি শইকীয়াই আহক নিতুমণি শইকীয়াৰ মুখেৰে শুনো নমস্কাৰ কাইলৈ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব সকলো উৎসুকতাত আছে যেহেতু মই নিজাকৈ এটা সমীক্ষা ৰিজাল্ট ওলোৱাৰ আগমুহূৰ্তত আপোনালোকক দিব বিচাৰো মোৰ মতে এনডিএ চৰকাৰ আকৌ আহিব এনডিএ 85 ± 5 85 যোগ বিয়োগ 5 আৰু বিৰোধী 36 ± 5 36 যোগ বিয়োগ 5 এনেকৈয়ে তেওঁলোকে আসন লাভ কৰিব অতি বেছি এনডিএ যদি আসন লাভ কৰে তেনেহ'লে 89-90খন আসনলৈকে তেওঁলোক যাব হয়তো আৰু বিৰোধী শক্তিয়ে অতি বেছি যদি আসন পায় তেতিয়াহ'লে মই ভাবোঁ অন্যান্যকে ধৰি AIUDFৰ পৰা আৰম্ভ কৰি সকলোকে ধৰি অতি বেছি তেওঁলোকে 40ৰ পৰা 41খন আসনলৈকে যাব পাৰে গতিকে 36 ± 5 মই দিছোঁ আৰু অতি যদি কমেও তেওঁলোকৰ তেতিয়াহ'লে হয়তো 30ৰ পৰা 31খন আসনৰ ভিতৰত তেওঁলোক থাকিব আৰু একেদৰে এনডিএ অতি বেছি যদি কমে তেতিয়াহ'লে তেওঁলোক 80খনৰ ওচৰত থাকিব আৰু যদি সৰ্বাধিক সিফালে তেওঁলোক যায় তেতিয়াহ'লে 90খনৰ ওচৰত তেওঁলোক হয়তো উপনীত হ'বগৈ নিৰ্বাচনৰ দিনাখনো মই এই কথাখিনি কেইবাজনো ৰাজনীতিকক কৈছিলোঁ সেইসকলৰ ভিতৰত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াও অন্যতম আছিল 9 তাৰিখে নিশা যেতিয়া তেখেতে মোৰ লগত কথা পাতিছিল তেখেতক মই সেইদিনাখনো কৈছিলোঁ 36 ± 5 বিৰোধীয়ে মোৰ মতে পাব লাগে আৰু আপোনালোক 85 ± 5 আপোনালোক সেই ধৰণে আসনৰ হয়তো ওচৰলৈ যাব আজিও কাইলৈ ৰিজাল্ট দিয়াৰ প্ৰাক্ষণত মই নিজা এটা সমীক্ষা আপোনালোকক জনাইছোঁ এইটো প্ৰতিদিন গোষ্ঠীৰ সমীক্ষা নহয় এইটো সম্পূৰ্ণৰূপে মোৰ নিজা সমীক্ষা চাওঁচোন কাইলৈ ৰিজাল্টটো কি হয় আপোনালোক সকলোকে কাইলৈ দিনটোৰ কাৰণে উৎসুকতাৰে ৰৈ থকাৰ কাৰণে মোৰ এই চিন্তাখিনি ক'লোঁ বাকী কাইলৈ দেখা যাব